সব মানুহে কথা শুনাৰ ধৈৰ্য নাথাকে নহয়নে বাৰু সব মানুহৰ বুলি নহয় প্ৰত্যেক মানুহে আজিকালি কথা শুনাৰ ধৈৰ্যবিলাক খুব কমি গৈছে কাৰণ আজিকালি পৃথিৱীখন ইমানেই ফাষ্ট সাপোজ আপুনি ধৰি লওক টিভি ৰিম'টটোৱে আপুনি যিকোনো এটা চেনেল কিমান সময় ষ্টে কৰে তাৰপিছত আপুনি স্কিপ কৰে বা মোবাইলত এটা ভিডিঅ' আপুনি কিমান সময় চায় তাৰপিছত আপুনি চেঞ্জ কৰে মানে আজিকালি মানুহৰ ধৈৰ্য যিটো আমাৰ ধৈৰ্য শক্তি আগতে আমাৰ যিটো আছিল সেইবিলাক আজিকালি প্ৰত্যেকজন মানুহৰ ধৈৰ্য শক্তিটো কমি গৈছে তাৰোপৰি এই আমি ঘৰত গছ ৰোৱা বা বাহিৰত গৈ পেলানি পৰিৱেশটো ভালকৈ ৰখা সেইবিলাক আমাৰ মগজৰ পৰা একেবাৰে ওলাই গৈছে আমি নিজৰ ঘৰখনত এটা গছৰ পুলি ৰুবলৈও আজিকালি আমাৰ সময় নোহোৱা লিখীয়া হৈছে বহুতক দেখি নিজে ভাবে যে এখন বাগান ঘৰতে কৰি ল'ম কিন্তু সেই বাগানখন মেইনটেইন কৰাটো ইমান সহজ নহয় সেয়েহে চব মানুহে ঘৰত কৰিব খুজিলেও সেইবিলাক কাম কৰিব নোৱাৰে আজি মই আপোনাক দেখুৱাম যে এজোপা গছতে দুটা ফুল মই লগাইছোঁ এইটো কাগজ ফুল দুটা লগাইছোঁ কিন্তু গছ এজোপাই দেখিছেনে এজোপা গছ এইটো পিংক কালাৰ কাগজ ফুল ফুলি আছে আমি অসমীয়াত এইটো কাগজ ফুল বুলি কওঁ আৰু ইফালে একেটা ডালতে মই বগা ফুলো লগাইছোঁ মই আপোনালোকক দেখুৱাম এজোপা গছত কেনেকৈ দুটা ৰঙৰ ফুল একেলগে লগাব পাৰি আৰু মই দেখুৱাম আজি ভিডিঅ'টোত মোৰ বাগানখনত লগাই থোৱা কিছুমান ফুল যিবিলাক ফুল আপোনালোকৰ দেখি মনটো ভাল লাগিব আৰু আপোনালোকে যদি বিচাৰে যে এনেকুৱা ফুল আপোনালোকৰ ঘৰতো বাগানতো লগাব বিচাৰিছে তেনেহ'লে আপোনালোকে মোক মেছেজ কৰিব পাৰে কেনেকৈ সেইবিলাক লগাব পৰা যায় মই আপোনালোকক দেখুৱাম গতিকে বেছি সময় আপোনালোকৰ পৰা নলওঁ এজোপা গছ ৰুবলৈ আমাক বেছি সময় নালাগে অকণমান সময় লাগে কিন্তু সেই গছজোপা ৰোৱাৰ পিছত আমি যিখিনি মেইনটেইন কৰিব লাগে সেই মেইনটেইন কৰি ৰখাটোহে আচলতে খুব ডাঙৰ কথা এটা বেবী সৰুৰ পৰা যেনেকৈ ডাঙৰলৈকে আমি তাক পৰ্যায় অনুসৰি বেলেগ কৰি আমি চাবলগীয়া হয় এটা সন্তানক ঠিক তেনেকৈ এজোপা গছ ৰোৱাৰ পিছতো বেলেগ সময়ত তাৰ ট্ৰিটমেণ্টবিলাক বেলেগ হয় সৰু হৈ থাকোঁতে কিমান পানীৰ প্ৰয়োজন আছিল সেইটো এটা বেলেগ কথা বা গছজোপা অকণমান ডাঙৰ হোৱাৰ পিছত দুটামান পাত ওলোৱাৰ পিছত সেই গছজোপাৰ ট্ৰিটমেণ্টটো বেলেগ হয় ঠিক এটা শিশু জন্ম হোৱাৰ এমাহৰ পিছত যিখিনি ট্ৰিটমেণ্ট ঠিক তেনেকৈ ছমাহৰ পিছত তাৰ ট্ৰিটমেণ্টটো যেনেকৈ বেলেগ হয় এজোপা গছৰ ট্ৰিটমেণ্টবিলাকো বেলেগ হয় আৰু চব গছৰে ট্ৰিটমেণ্টবিলাক অলপমান বেলেগ কিছুমান গছত বহুত পানী দৰকাৰ হয় বা কিছুমান গছত পানীৰ একেবাৰে প্ৰয়োজন নহয় আৰু কিছুমান গছত আকৌ ৰ'দৰ প্ৰয়োজন নহয় আৰু কিছুমান গছত আকৌ ৰ'দ নহ'লে নহয় এই সকলোবিলাক টিপছ মই আপোনালোকক দিম সময় অনুপাতে আপোনালোকে মেইল কৰিছে মোক ভাল লাগিছে আপোনালোকে মেইল কৰাৰ কাৰণে আৰু প্ৰতিটো বস্তুৱে মই আপোনালোকক দেখাই যাম কোনটো বস্তু কেনেকৈ কৰিব লাগে আৰু আজি মই আপোনালোকক মোৰ বাগানৰ কিছুমান ফুল দেখাম যিবিলাক ফুল দেখিলে মনটো ভাল লাগে ফুলে এনেও মনটো ভালেই লগায় সকলোৰে মেইন কথাটো হৈছে পিংক কালাৰ আৰু হোৱাইট কালাৰ একেজোপা গছত কেনেকৈ লগাইছোঁ এই টিপছটো মই আজি আপোনালোকক দিম চাই থাকিব সকলোবিলাক আপোনালোকক দেখুৱাম
আপোনালোকৰ যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। গতিকে ভালকৈ থাকিব। টেক কেয়াৰ, বাই বাই।